ঐ ভেবেলা ভেবেলা ঐ ভেবেলা ঐ মৰিলি নেকি ঐ তোক যে 1 জানুৱাৰীৰ পৰা দেখাই নাই এই ভেবেলাটো এই 1 জানুৱাৰীত পিকনিক ভোজ ভাত খাই সঁচাকৈ মৰিলেই সপায় মাত চাত নাই বৈচোন ভিতৰৰ ফালে সোমাই গৈ চাওঁ ঐ মা কোনোবা আলহী আহিছে চাগৈ দেই বাহিৰত কাৰোবাৰ মাত শুনাৰ দৰে লাগিছে আকৌ কোনোবা আহিছে চাগৈ মই চাই আহোঁগৈ তই শুই থাক দেই আই ঐ পেটটো কি যে হৈছে পাই অলপো নৰখিছেই একেবাৰে নিজৰা পানী বোৱা দি ঢেল 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 ঢেলকৈ গৈয়ে আছে আই ঐ ৰখিবই নোৱাৰিছোঁ ঐ তহঁতি ইয়াতে বহিয়া ভেবেলা নাই নেকি আণ্টি আছে আছে এই শুয়ে আছিলে এতিয়া কেনিবা ওলাই গ'ল নেকি এই ল'ৰাটো পটককৈ কেনি গ'ল জানো পাই এই লেটিঙলৈ গ'ল হপাই দেই আমাৰ ভেবেলাটো তহঁত দুটা বিচনাতে বহচোন হ'ব দিয়ক আণ্টি আমি ইয়াতে বহিছোঁ ভেবেলা ভেবেলা মৰিলিগে নেকি কেনি গ'লি মই লেটিঙত আছোঁ সেইটো লেটিঙত আছেগে তোমালোকেনো 1 জানুৱাৰী পিকনিক খালা নে নাখালা খালোঁ আণ্টি আমি একেলগে গোটেইখিনিয়ে খালোঁ আমাৰ পাৰ্টনাৰশ্বিপটো ভেবেলা মলুৱা মালডাঙৰ চেপমৰা নিগনি গুটি কোলা গুটি আমি আটাইখিনিয়ে একেলগে খালোঁ আকৌ 1 জানুৱাৰী পিকনিক খোৱা দিনাখনৰ পৰা ভেবেলাটোক নিচাকৈ দেখা দেখি হোৱাই নাই সেইকাৰণে বোলো ভেবেলা খবৰ এটাকে লৈ যাওঁ কিনো হৈছে বোলো মৰিলে নে জিৰিলে নে কিনো হৈছে হয় নেকি আমাৰ ভেবেলা আকৌ 1 জানুৱাৰী পিকনিক খোৱাৰ পৰা অৱস্থা বেয়া হয় নেকি আণ্টি ভেবেলানো কি হৈছে 1 জানুৱাৰী পিকনিক খাই মলুৱা মাল ডাঙৰ আমাৰ ভেবেলা কথা কিনো কম আৰু দেই কৈছোঁ নহয় সেইদিনাখন পিকনিক খাই আহি গোটেইটো ৰাতি অৱস্থা নাই লেটিঙনে একেবাৰে তাঁত বাতি কৰি আছে যেনেকৈ শিপিনীয়ে তাঁত লগালে তাঁত বাতি কৰিলে এবাৰ সেই মূৰলৈ যায় ঠিক তেনেকৈ আমাৰ ভেবেলাই কৈছোঁ নহয় এবাৰ লেটিঙত এবাৰ বিচনাত উৰে ৰাতিটো তাঁত বাতি কৰিয়েই পাৰ কৰিলে আৰু তাৰমানেনো আকৌ কি কথাটো মানে কি বাৰু অকণমান বুজাই দিয়কচোন মানেনো কি তইনো সেইটোও বুজি নাই পোৱা নে মাল ডাঙৰ তই এনেই মাল ডাঙৰ হলি সেইটোও বুজি নাই পোৱা মই বুজি নাই পোৱা পাই আণ্টি আমি আকৌ সহজ সৰল মানুহ সহজ সৰল ভাষাত কথা ক'লেহে বুজি পাম তাৰ মানেনো কি হ'ব আৰু পকৰে ঢেল ঢেলি বাইছে আকৌ 1 জানুৱাৰীত বাৰুককৈ খাই ল'লে খাই লৈ পেটটো গ্ৰুক গ্ৰাক ভুটুক ভটাক কৰে আৰু লেটিঙলৈ যায় আৰু ভটি চলিছে পকৰে সেইদিনা 1 জানুৱাৰী খাই অহাৰে পৰা আৰু ঢেল ঢেলি বায়ে আছে আৰু সেইটো কথা তাৰমানে তাৰ ডিচেণ্টেৰী হৈছে সেইটোৱে আৰু ডাক্তৰে আকৌ ডায়েৰিয়া নে কি বুলি কয় জানো পাই তোৰ উলিয়াই হৈছে নে নাই হোৱা তোৰ লগৰ মাল ডাঙৰ আৰু চেনিগুটি আহিছে নাই হোৱা ভেবেলা ইমানকৈ উলিয়াইছনে আৰু অলপ বাকী আছে ৰাম ইমানকৈ উলিয়াই আছো আমি অহাৰে পৰা আৰু অলপ বাকী আছেই সেইটো ভেবেলা আহিলে ভেবেলা তই আহিলিয়ে যে আৰু অলপ বাকী আছে বুলি কৈছিলি বাকী থকাখিনি নুলিয়ালিয়েই নেকি মাই ডিয়াৰ ফ্ৰেণ্ড তহঁতি আহিলে মইনো বাৰু কেনেকৈ বহি থাকোঁ থকাখিনি থাকক আৰু পাছে পৰে উলিয়াম ভেবেলা তই আধা হকাকে উঠি আহিলি যা সম্পূৰ্ণকৈ হাগিলগে যা ল'ৰা আধা হকাকে উঠি আহিব নাপায় নহয় যা পুৰাপুৰি কৰি লগে যা হ'ব মা থকাখিনি থাকক আৰু পাছে পৰে উলিয়াম মাল ডাঙৰ আৰু চেনিগুটি তহঁতৰ খবৰ কেনেকুৱা আমাৰ খবৰনো কেনেকুৱা হ'ব আমাৰ খবৰ ভাল একদম ফেণ্টাষ্টিক তহঁতে কথা পাত দে মই ভিতৰলৈ যাওঁ হেৰি নহয় ভেবেলা আমাৰ ইটো প্ৰগ্ৰেম কি হ'ল তোৰ যে খা খবৰ নাই সেইকাৰণে আমি বিচাৰি আহিছোঁ সেইটো প্ৰগ্ৰেম মিছ কৰিব নোৱাৰি দেই যাম যাবই লাগিব মই নগ'লে কেনেকৈ হ'বনো পিছে ভেবেলা তোৰ পকৰটো যে ভাল নাই হোৱা তই কেনেকৈ যাবি মোৰ পকৰটোৰ কথা চিন্তা কৰিব নালাগে নহয় আছে নহয় হাগিছ পেণ্ট পিন্ধি ল'ম কিহৰ টেনশ্যন ন' টেনশ্যন যামেই যাম লাগিলে হাগিছ পেনেই পিন্ধিম তথাপি ফাংচন যামেই চামগৈ পুষ্পা তো ঝুকেগা नहीं और इस सेनीगुटी का सर्वू नहीं अरे भाई माल डांगर को झुकेगा नहीं ভেবেলা বৈ অলপ ওলাই যাওঁ মই অলপ যাম বুলি ভাবিছিলোঁৱেই এইকেইদিন একেবাৰে ভিতৰত ন কইনা সোমাই আছোঁ আৰু বৈ তেনেহ'লে মা মই অলপ বাহিৰলৈ গৈছোঁ দেই ঠিক আছে বাৰু সোনকালে আহিবি কিন্তু দেই দেৰি নকৰিবি আকৌ হ'ব মা বুজিছ মাল ডাঙৰ আৰু চেনিগুটি
কথা এটাই মোৰ মূৰটোত একেবাৰে কামুৰি আছে নহয়। বুজিছ, কথাটো মই একদম হজম কৰিব পৰা নাই, মোৰ বৰ খং উঠি আছে। আৰে পুষ্পা ভাই, কি কথা হে আমাক কোৱা। আৰে পুষ্পা ভাই, আমি থাকোঁতে কি টেনশ্যন। আৰে ভাই, সেইদিনাখন প্ৰেমলতাৰ মাকে মোক বৰ বেয়াকৈ গালি পাৰিলে। অকল মোক নহয়, আমাৰ গোটেইকেইটাকেই গালি পাৰিলে। তাকে ভাবিছোঁ প্ৰেমলতাৰ মাকক এসেকা দিম। মাক আৰু বাপেক দুয়োটাই গালি পাৰিছিলে। প্ৰেমলতাৰ মাক বাপেকক চুৰেগা নাহি। আরে ভাই, কি টেনশন। পুষ্পা কো ঝুঁকেগা নহি। মই এটা কথা ভাবিছোঁ, আমি ভোটৰ ড্ৰেছ পিন্ধি ল'ম। ড্ৰেছ পিন্ধি লৈ প্ৰথমে সিহঁতৰ দৰজাখন বাহিৰৰ ফালৰ পৰা লক কৰি দিম, যাতে সিহঁতে ওলাব নোৱাৰে। তাৰ পাছত আমি ভোটৰ ড্ৰেছ লৈ সিহঁতৰ খিৰিকী মুখত আমি এনেকৈ থাকিম। এ ভাই, মজা প্লেন, মজা মজা। আৰে ভেবেলা ভাই, মজা মজা প্লেন। তেতিয়া দেখা যাব সিহঁতৰ সাহস কিমান। বাপেকে খিৰিকীৰ বাটেৰে ভূত দেখিলে সিহঁতে প্ৰেমলতাৰ মাক বাপেকে ভিতৰতে হাগি মুতি চেলিবাই থাকিব। এই ভাই, প্লেনটো কিন্তু মজা। পিছে এটা কথা, তোৰ যে ডিচেণ্টেৰী পাই আছে, তোৰ যদি কেনেবাকৈ হাগিব লাগিলে কি কৰিবি? মোৰ হাগিব লাগিলে প্ৰেমলতাহঁতৰ দৰজা মুখতে নোৱা হাগি থৈ আহিম। বাপেকে পাছত যি হয় হ'ব। এই ভাই, মোৰো যদি সেইখিনি সময়ত হাগিব লাগে, ময়ো হাগি দিম। এই পুষ্পা ভাই, বৈ তেনেহ'লে আগবাঢ়া। কাম ফেৰা কৰিয়ে পেলাওঁগৈ, ৰৈ থাকিবলৈ নাই আৰু। অঁ, আমাক গালি পৰাৰ প্ৰতিশোধ লৈয়ে লওঁ। পলম কৰিবলৈ নাই আৰু। আমাক সেইদিনা প্ৰেমলতাৰ মাক বাপেকে গালি পাৰিলে, তাৰ পৰিণাম কি ভীষণ হ'ব। প্ৰেমলতাৰ মাক বাপেকে আজি ভুগিব লাগিব আমাক গালি পৰাৰ পৰিণাম। আৰে ভাই, বৈ ৰৈ থাকিবলৈ নাই আৰু। ঐ ভেবেলা, এই ভূতৰ ড্ৰেছ দুটা আমাৰ ঘৰত আছেই। ভূতৰ ড্ৰেছ দুটা আমাৰ ঘৰৰ পৰা লৈ আহোঁগৈ। তাৰ পাছত প্ৰেমলতাৰ ঘৰলৈ যাম। এই ভাই, তেনেহ'লে মজা, বৈ।